हेलो नमस्कार सकलोके पुनर एटी नतुन केकर आइसिंग भिडिओলৈ মই আহি গলো হনি বৰুৱা মোৰ চেনেল হনিজ ক্ৰিয়েশ্যনত আজি মোৰ 1 কেজি কেকৰ অৰ্ডাৰ আছিল সেই কাৰণে ভাবিলো ডিজাইনটো আপোনালোকৰ লগত শেয়াৰ কৰো লৰাৰ কেক 2 ইয়াৰ্স তেন্তে বলক ডিজাইনটো আজি আপোনালোকৰ লগত শেয়াৰ কৰিম আৰু চাই থাকিব মোৰ ভিডিওটো কেকটো মই ৰাতিয়ে এইখিনি কৰি লৈছিলো কাৰণ ৰাতিপুৱা দেৰি হৈ যাব সেই কাৰণে আৰু ৰাতিও ভাগৰ লগাৰ কাৰণে আধা কৰি কাম থৈ দিলো এতিয়া বাকিখিনি মই কৰিম আৰু আপোনালোকে চাই থাকিব এয়া এফালে মই দুটা নজেল লৈ লৈছো আজি R11 আৰু এটো সানফ্লাৱাৰ নজেল এই দুটা নজেলৰ সহায়ত মই আজি ফ্লাৱাৰ বনাম আৰু কেকটো ডেকোৰেশন কৰিম আপোনালোকে চাই থাকিব কেনেকুৱা হয় কেকটো জনাব মোক শেষত কমেন্ট কৰি জনাব আৰু খুব ধুনিয়া এটা বেবিৰ কাৰণে সৰু ল'ছালিৰ কাৰণে খুব ধুনিয়া এটা ডিজাইনৰ কেক বনাম গতিকে আপোনালোকে চাব আৰু প্লিজ কমেন্ট কৰি জনাব আৰু ভিডিওটো ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিব এয়া মই প্ৰথমতে ৰ'জ বনাই ৰৈছো মোৰ এটো হোমমেড रोज नेल আৰু বেয়া নাপাব মোৰ रोज नेलটো বেয়া হোৱাৰ কাৰণে মানে হেৰাই যোৱাৰ কাৰণে মই এটো হোমমেড কৰি লৈছিলো আৰু रोजটো মই কেনেকৈ বনাইছো আপোনালোকে চাই লওক ধুনিয়াকে হাতখন মোৰ অলপ কেমেৰাৰ ওপৰত গুছি গৈছে তাৰ কাৰণে মই সৰি কাৰণ মই নিজে গম পোৱা নাই যে মোৰ হাতখন ওপৰলৈ গুছি গৈছে নেক্সট টাইম মই এটো ধ্যান ৰাখিম বাৰু আৰু আপোনালোকক ফ্লাৱাৰটো ধুনিয়াকে বনাই দেখাম এয়া প্ৰথমতে মই এটা বেস দি লওঁ তাৰ পাছত এটা ৰাউন্ড দিও আৰু ৰাউন্ডটো কভাৰ কৰি গলেই হল এনেকে ওপৰৰ পৰা তললৈ ৰাউন্ডটো কভাৰ কৰি যাব এনেকে আৰু এয়া আমাৰ रोज ৰেডি তেনেকে আৰু নেক্সট যদি আপোনালোকক ফ্লাৱাৰৰ ডিজাইন লাগে তেনেহলে মই ধুনিয়াকে অনলি ডিজাইনখিনি আপোনালোকৰ লগত শেয়াৰ কৰিম যদি আপোনালোকে কমেন্ট কৰে তেতিয়া আসলতে মই বাৰে বাৰে পাহৰিয়ে যাও কেমেৰা যে লাগি আছে মই গতিকে হাতখন মোৰ ওপৰলৈ গুছি যায় পিছতহে মই দেখুতে গম পাইছো যে ৰেকৰ্ডিংটো ওপৰতহে হৈ আছে মানে হাতখন মোৰ ওপৰতহে চলি আছে মই দেখাব পৰা নাই ভালকে সেইটো মই পাহৰিয়ে গৈছিলো এফালে মই সানফ্লাৱাৰ নজেলটো লৈ লৈছো আৰু এনেকে এটা মাজত দি লৈ পেলাই তাৰ পিছত তাৰ বাহিৰ ফালে মই এনেকে সানফ্লাৱাৰ দৰে দি গৈছো চাইলক আৰু এটো বহুত ডাঙৰকেও দিব পাৰি মই জাস্ট ইয়াত সৰুকে বনাইছো মানে বহুত ডাঙৰ ঘেৰ দিয়া নাই আৰু দুপাহমান দুটা তিনটা মান লাইন দিছো আপোনালোকে ইচ্ছা কৰিলে ডাঙৰকেও বনাব পাৰে ফ্লাৱাৰটো তেতিয়া আৰু ভাল লাগে আৰু মাজত বেলেগ বেলেগ কালাৰ দিব পাৰে ইয়াত মই আজি এডিবল ষ্টিকাৰবোৰ ইউজ কৰিম যে সৰু বাচ্চাৰ কেক হয় হেকাৰণে এডিবল ষ্টিকাৰ ইউজ কৰিলে খুব ধুনিয়া লাগিব আৰু আপোনালোকৰ কেনেকুৱা লাগে হেতু মোক জনাব আৰু মই ইফালে ষ্টাৰ নজেলেৰে ওপৰৰ বৰ্ডাৰটো দি লৈছো এতিয়া আৰু ওপৰৰ বৰ্ডাৰটো দি সেম নজেলেৰে মই তলৰ বৰ্ডাৰটো দি লম আজিকালি মানে মই বেসটো আসলতে ৰাতিয়ে কাম কৰি থওঁ তেতিয়া অলপ সোনকালে হৈ যায় মৰ্নিং মোৰ অলপ টাইম বাচি যায় আৰু এফালে বেবিৰ কাৰণে মোৰ দিগদাৰো হয় এটো হৈছে ওপৰৰ লুকটো কমপ্লিট হোৱা নাই এতিয়া আৰু কাম বাকি আছে আপোনালোকক কৰি পেলাই মই দেখাই আছো চাই থাকিব এটো মই এতিয়া তলৰ বৰ্ডাৰটো দি লম এটো যেহেতু মোৰ 1 কেজিৰ কেক আছিল সেই কাৰণে মই দুটা কেক বনাইছিলো বনাই পেলাই তাক চাৰিটা লেয়াৰত কাটি মানে এটা কেকক দুটাকে ভাগ কৰিছো তাৰ পিছত চাৰিটা লেয়াৰত মই এটো কেক বনাইছো আৰু 1 কেজি হৈছিল কেকটো 1 কেজিৰ অকমান বেছি হলেও কম নহয় বাৰু তেনেকে কৰিলে আসলতে মোৰ বহুত ভাল হয় সুবিধা হয় মই যদি 1 কেজিৰ অৰ্ডাৰ আহে মই দুটা কেক বনাও আৰু দুটা কেকক চাৰিটা লেয়াৰত কৰি তাৰ পাছত কেকটো আইচিং কৰো তেতিয়া মোৰ ধুনিয়া মানে ওয়েটটো আহি যায় আৰু ডেকোৰেশন ক্ৰীম কম দিলেও খুব ধুনিয়া ওয়েটত আহি যায় গতিকে আপোনালোকেও তেনেকৈ কৰিব পাৰে আৰু কোনে কোনে কেনেকৈ বনায় মোক জনাবচোন হোম বেকাৰ্ছবোৰে যদি মোৰ ভিডিও চাই আছে তেতিয়া হলে এতিয়া মই লিফ নজেলেৰে লিফবোৰ দি ললো সৰুকে মই এতিয়া লৈছো এফালে গ্ৰাছ নজেল মোৰ তাত দুটা আছে এটা ডাঙৰ এটা সৰু মই ইয়াতে সৰু গ্ৰাছ নজেলটো ইউজ কৰিম আসলতে সৰুটোতকে ডাঙৰটো বেছি ভাল হয় মই সৰুটো লৈছিলো এয়া সৰুটোৰে মাজে মাজে অলপ গ্ৰাছ দি দিলো আৰু তাত মই এইখিনি এডিবল ষ্টিকাৰ মোৰ তাত আছিল এই পেকেটটোৰ আধাখিনি মই আগতে এটা কেকত ইউজ কৰিলো আৰু আজি অনলি মই 3টা ষ্টিকাৰ ইউজ কৰিম বাকিখিনি আকৌ মই নেক্সট কেকত ইউজ কৰিব পাৰিম যেহেতু লৰাৰ কেক আছিল সেই কাৰণে মই অনলি ইয়াৰ পৰা লৰাকিটা বাছি মানে লৈছিলো
এনেকুৱা এটা এডিবল ষ্টিকাৰ পেকেট বহুত দাম লয় অৱশ্যে এটা কেকত সেইকাৰণে ইউজ নকৰি কেইবাটা কেকতো ইউজ কৰিব পাৰি এটা দুটাকৈ ষ্টিকাৰ লগাই দিব তেতিয়া কেকটো দেখিবলৈও ভাল হয় আৰু সৰু ল'ৰা ছোৱালী হ'লে খুব ভালো পায় গতিকে এইটো এটা টিক আপোনালোকেও ইউজ কৰিব মই এনেকৈ পেকেট আনি থৈ পেলাই তাৰপাছত মই বহুতকেইটা কেকত এনেকৈ ইউজ কৰিব পাৰি কেইবাটাও ষ্টিকাৰ থাকে এটা কেকতে গোটেইবোৰ ষ্টিকাৰ ইউজ নকৰিলেও হয় এয়া চাওকচোন মই ষ্টিকাৰকেইটা লগাই দিলোঁ ইয়াত অনলি মই 3টা ষ্টিকাৰ ইউজ কৰিছোঁ আৰু মোৰ কেইবাটাও ষ্টিকাৰ ৰৈ গৈছে যিখিনি মই অন্য কেকত ইউজ কৰিব পাৰিম আৰু সৰু কেকবোৰতকৈ ডাঙৰ কেকবোৰত ইউজ কৰিলে বেছি ভাল হয় আচলতে ষ্টিকাৰবোৰৰ দামো থাকে সেইকাৰণে আৰু কেকটো কেনেকুৱা লাগিছে চাওকচোন এয়া মোৰ কেকটো কমপ্লিট হৈ গৈছে শেষত মই নাম লিখি অলপ স্প্ৰিংকল দি কেকটো কমপ্লিট কৰিছোঁ আপোনালোকৰ কেনেকুৱা লাগিছে জনাব আৰু এনেকুৱা ধুনীয়া ধুনীয়া কেকৰ ভিডিঅ' চাবলৈ আইচিং ডিজাইন চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব তেন্তে পুনৰ এটি নতুন ভিডিঅ'ত লগ পাম আজিলৈ ইমানে থেংকছ ফৰ ৱাচিং টাটা বাই বাই প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব চেনেলটো যদি ভাল লাগিলে আৰু যাতে মোক আগলৈ আগুৱাই যাবলৈ উৎসাহ দিব মৰম দিব তাৰ আশা ৰাখিলোঁ তেন্তে ধন্যবাদ বাই বাই আজিৰ কাৰণে